नमस्कार दोस्तों मैं এইচকে और आपनालोके চাইছে মোৰ এইচকে বৰপেটা ইউটিউব চেনেল। যদি আপোনালোকে মধ্য কামৰূপ কলেজত পঢ়ি আছে এইচএস ফাৰ্ষ্ট ইয়াৰত আৰু ইতিমধ্যে এইচএস ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্ট দিয়া হৈছে, আপোনালোকে অফলাইন যোগেদিও চাব পাৰে নথবা অনলাইন যোগেদিও চাব পাৰে। তো অনলাইন যোগেদি আপোনালোকৰ মাৰ্কশ্বিট সহ আপোনালোকে কেনেকৈ চাব পাৰে তাকে এই ভিডিঅ'টোত কম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকৰ ৰিজাল্টৰ লিংকটো পাই যাব, তাতে যে আপোনালোকে লিংকটো কৰি ল'ব পাৰে। নহ'লে আপোনালোকৰ ব্ৰচাৰত যায় ৱেলকাম টু MK কলেজ ৰিজাল্ট ইণ্টাৰ পেজ মাৰি দিলেও আহি যাব। তো বন্ধুসকল এনেকুৱা এটা পেজ খোল খাব যেনেকুৱা আপোনালোকে স্ক্ৰীনত দেখা পাইছে এনেকুৱা। এতিয়া চাওক, প্লিজ ইণ্টাৰ ইউৰ ক্লাছ ৰোল নং অথবা আপোনালোকে এডমিটত যিটো ৰোল নং দি আছে MKC এইটো বাধ্যতামূলক। আপোনালোকৰ এডমিটত যিটো ৰোল নম্বৰ দি আছে সেইটোৱে আপোনালোকৰ ক্লাছ আৰু এইটো ছেম। তাৰে পিছত যদি আপোনালোকৰ ৰোল নম্বৰ 1 হয় তেনেহ'লে কি কৰিব, দুটা 0 মাৰি 1 মাৰি ৰিজাল্ট গেট ৰিজাল্টত ক্লিক কৰাৰ লগে লগে এনেকুৱা মাৰ্কশ্বিট আপোনাৰ আহি চাব। এতিয়া চাওক, অনিল ৰয় মাৰ্কশ্বিট আহি গৈছে, প্ৰিন্সিপাল ডক্টৰ দীপেন কৈবাৰ্তা এনেকুৱা আহি গৈছে আপোনালোকৰ চাওক। তাৰপিছত আপোনালোকে ইয়াৰ পৰা প্ৰিণ্ট আউট কৰি ল'ব পাৰে। আপোনালোকে এনেকুৱা কৰি আপোনালোকৰ যিকোনো ওচৰৰ দোকান পাকান আৰু যদি নিজৰ আছে তাৰ পৰা আপোনালোকে আপোনালোকৰ মাৰ্কশ্বিট অনলাইন যোগেদি লাভ কৰিব পাৰিব। তো চাওক, অলপ সময় লৈছে, নেটৰ অলপ হেৰি হৈছে, এনেকুৱা টাইপৰ আপোনালোকৰ মাৰ্কশ্বিট হ'ব। আৰু মই এইটো ভিডিঅ'তে আৰু এটা ছাপোজ আপোনালোকৰ যদি ৰোল নম্বৰ 1 নহয় MKCৰ বাধ্যতামূলক চবৰে হয়, এইখিনি ছবি দিব লাগিব। MKC মতলব মধ্য কামৰূপ কলেজ। যদি আপোনালোকৰ 78 হয় তেনেহ'লে আপোনালোকে কেনেকৈ কৰিব, এইটো জাষ্ট এক্সাম্পল কাৰণে দিছোঁ। 78 দি গেট ৰিজাল্টত ক্লিক কৰি দিব। দিয়াৰ লগে লগে এনেকুৱা এটা নতুন মানে মাৰ্কশ্বিট ওলাই যাব আপোনালোকৰ বেলেগ। এইটো ল'ৰাই 1 মানে গ্ৰেছ পাইছে। এনেকুৱা আপোনালোকৰ মানে কি মাৰ্কশ্বিটবিলাক ডাউনলোড কৰিব পাৰে। তো আশা কৰোঁ বন্ধুসকল ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুসকলৰ সৈতে দেখাৰ কমেণ্ট কৰিব। আৰু যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ওলাই অহা টিলিঙাটো বজাই দিয়ক, তাকি মই যেতিয়াই অনলাইনত আহোঁ সকলোৰে আগত আপোনাৰ মোবাইলত ন'টিফিকেশ্যন পাওক। তো এইখিনি কৈ আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু এইটো ভিডিঅ' আপোনালোকৰ হেল্পফুল হ'ব বুলি আশা কৰিছোঁ। এতিয়া মই বিদায় লৈছোঁ আৰু আপোনালোকৰ এনেকুৱা এটা হেল্পফুল ভিডিঅ' লৈ আগত মিলিত হ'ম। ধন্যবাদ।